Hello guys, namaskar. Welcome to my YouTube channel Nayan's Vlog. So আজি বহুত দিনৰ মূৰত আকৌ এবাৰ লগ পালো এটা নতুন ব্লগ লৈ। আহক চাই থাকক আৰু এনজয় কৰক। So guys, আমি আহিছিলো পেছান লৈ আহিছিলো। মেৰা আধাৰ মেৰা পেছান লৈ আহিছিলো। মানে আপোনালোকক কম কি কাৰণে আহিছিলো। So আমি আহিছিলো আজি এখন কাৰ্ড লৈ কিনে। এখন কি কাৰ্ড দেখিছে না গাইস? পেমাই কাৰ্ড। পাগল औरत तुझे अक्कल है तू क्या बोल रही है आधार कार्ड বুলি কয় এটো কি বুলি কয় ডাইলেক্ট মেৰা আধাৰ মেৰা পেচান গাইস হক না ফটোটো কেনকা আইছে দেখিছে না মানে পুরা ভাং খাই কিনা মাথা ঢিলি আছে আ কেনকা লাগিছে মানে চকুকিটা মুদি ফুলে না খায় মানে হেই ভিডিও এখন হৈছে আমাৰ এখন হেই আকৌ ফ্ৰী মুদি চৰকাৰ ফ্ৰী চাউলৰ কাৰ্ড এখন ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন হেনো গাইছে এখন এটা 5 টকীয়া কাৰ্ড হেনে এই মোবাইলত ধৰি দিবা নি কেমেৰাটো ৰবা এখনে আৰু এখনে গাইস এখন মিলাই কিনে হেই বনাম বুলি ভাবিছো হেই আকৌ কি বুলি কয় পাহৰি দেখি 50 बार बोल रहे हैं पढ़ने निकले वाले छात्रों को राजनीति से दूर रहना चाहिए हैं? अबे पढ़ाई लिखाई में ध्यान लगाओ आईएएस बनो और देश को संभालो आयुष्मान कार्ड मींस हेल्थ कार्ड মানে চান্স এটা দিয়েছিলে তো সরকার বডি সরকার মানে দিছিলে মানে আয়ুষ্মান কার্ড এখন বনাবলৈ কৈছিলে মানে ঘৰৰ প্ৰত্যেক মানে পৰিয়ালৰ গোটেইখিনিয়ে পাৰে আৰু বনাবলৈ ফ্ৰীকে দিছে গাইস ফ্ৰী বস্তু কিটা এৰিব নালাগে জান না গাইস ফ্ৰী বস্তু সদায় স্বাস্থ্যৰ কাৰণে ভাল হয় আৰু কেতিয়াবা বেছি কিলো লগাও দি মানে মেইন টপিকটো হৈ গ'ল যে আমি বনাবলৈ আহিছো আয়ুষ্মান কাৰ্ড কি হ'ল তাতে মোক গাইস কি কমা পালটো ফুটা আছে ইয়াত মানে নম্বৰ ফোন নম্বৰটো লাগে মানে মোৰ নম্বৰ এটা আছে মানে এই নম্বৰটো লাগিছে কিন্তু কি কমা ফোন নম্বৰটো মোৰ হেতু সিমহৰ হেয়াৰ থাকিলেও গাইস এতিয়া ইমান দুখন আহিলো খুসকে আকৌ ভিডিঅ বহুত বেয়া লাগিছে শুনো গাইস মনত বহুত দুখ সেইকাৰণে কিবা এটা কৰিম বুলি ভাবিছো মানে আকৌ যাম মানে মাৰ্চৰ শেষলৈকে দিছে আজি 15 তাৰিখ চাগে গাইস ভিডিঅ'টো মেবি 16 তাৰিখ মানে আপলোড দিম আজি এমবি নাই দিনৰ দিনটো এক্সাম নাই যে মোবাইল চলাই হ'লে যায় গাইস সেইকাৰণে ভিডিঅ'টো কাইলৈ আপলোড দিম আৰু আজি এনেই বনাই থৈ দিম বেষ্ট চিনেমা আদি চুবাই না দিব এনেকৈ ধেমালি কৈছোঁ চ' এখন কাৰ্ডখন কি হয় হেনো মানে যেতিয়া আপোনালোকৰ কিবা ডাঙৰকৈ বেমাৰ হয় বা কিবা মানে কোনে জানে আপোনাৰ ভগৱানে নকৰক যে কাৰোবাৰ কিবা হৈ যাব পাৰে ডাঙৰকৈ চ' তেতিয়া মানে চৰকাৰে এখন কাৰ্ড বনাব দিছে আয়ুষ্মান কাৰ্ড মানে হেল্থ কাৰ্ড বুলিয়ে ক'ব পাৰি আৰু তেনেকুৱা বহুত আঁচনি আহিছিলে কিবা কিবি মানে পইচা দি কিনে কিবা আগতে মানে আমাৰ মাহেতেও বনাইছিলে 200 টকা দি কিনে কিবা কিবি হেল্থ কাৰ্ড আজিলৈকে বাৰু এইবিলাক ইউজ কৰিব পৰা ইমান এনেকুৱা চিটুৱেশ্যন অহা নাই আৰু তথাপিতো কোনে জানে গাইছ বনাই থৈ দিব লাগে চৰকাৰে দিছে একদম ভালৰ কাৰণে দিছে মানে এইটো হয় যে আপোনালোকক কাৰোবাৰ যদি কিবা ডাঙৰকৈ বেমাৰ আজাৰ হয় বা এক্সিডেণ্ট কিবা হয় তেন্তে মানে আপুনি ফ্ৰী ইলাজ কৰিব পাৰিব মানে চৰকাৰে এইটো আমাক সুবিধা দিছে গতিকে আমি উঠাব লাগে সুবিধাটো আপোনালোকেও বনাই ল'ব আৰু আপোনাৰ ওচৰ পাজৰ ফাৰ্মাচী বা মেডিকেল ওচৰত আছে যদি আপুনি তাত গৈ কিনে ডক্টৰৰ পৰা হেৰি সুধি ল'ব পাৰে কেনেকৈ ক'ত বনাব কি চিষ্টেমত বনাব এইটো অনলাইন ফিল আপ হয় ফৰ্মটো আপুনি ফিল আপ কৰিব পাৰিব এই ইউটিউব আছেচোন গাইজ মই ভিডিঅ' ডেছক্ৰিপশ্যনত এটা লিংক দি দিম আপোনালোকে তাত চাই কিনে বনাব পাৰিব আয়ুষ্মান কাৰ্ডখন মানে ঘৰতে এপ্লাই কৰিব পাৰিব আৰু যোনে মানে অকণমান ইমান পঢ়া লিখা বুলিতো নকওঁ আৰু গাইজ মানে যোনে ভালকৈ মানে চলাব পাৰে ইণ্টাৰনেটটো তাত মানে ফৰ্মবিলাক ফিল আপ কৰিব পাৰিব আপোনাৰ মেইন লাগে আধাৰ কাৰ্ডৰ ফোন নম্বৰটো লাগে তাৰপিছত আধাৰ কাৰ্ডখনৰ নম্বৰটো লাগে আৰু আপোনাৰ ৰাচন কাৰ্ডখন লাগে আপুনি এনেকৈ বনাব পাৰিব আৰু এতিয়া গাইছ কিবা ফান এটা কৰোঁ কি ক'ম মনত বহুত দুখ কামটো নহ'ল এই ভণ্টি এটা হ'ল দেই ইহঁতৰ এজনী আমাৰ কেমেৰামেন এজনী নাচনী ভণ্টি এই আপোনালোকক এটা ভিডিঅ' দিছিলোঁ যে এইটো বিপিন চাওডাঙৰ তাত মানে নাচিছিলে আৰু ভণ্টি অলপ কি ক'ম নেনাচে ইমান নেজানে আৰু নাচিব তথাপিতো নাচি দিয়ে আৰু
ए रहा नहीं जाता तड़प ही ऐसी है ना नहीं सोके কেচিনি মিছা কৈছো দেই নাচে বাৰু অলপ চলপ গাই চাওক না বাগানে বাগান আপোনালোকৰ ঘৰৰ ওচৰত বাগান পাত ওলাইছে ছিঙিব লাগিব আমি নিচিঙো মানে আহিব ছিঙা মানুহ বহুত আমাৰ বাগান আছে বাৰু দেখাম কেতিয়াবা সময় পালে ইয়াত বাগানৰ মানে বাগানৰ পাত চাত ছিঙি মেলি ইয়াত থয় আৰু মই গৈ আছোঁ চাংগে বহুত চুট ওলাব পাৰে দেই গাইছ এইখিনি পাত থৈ দিছে গাইছ পাত ছিঙি চব হাতেৰে ইমান ছিঙে পাত দেখিছে নাই খেদাবহে মানুহে দেখিলে এতিয়া পলাং পলক গাইছ যাং বৈ खत्म बाय बाय टाटा गुड बाय गया বৈ গেছ এপাক কোনজনী ছাগলী লাগিব আপোনালোকক কওক আপোনালোকৰ কাৰণে ফ্ৰী অফাৰ ফ্ৰী অফ কষ্ট 1 টকা নলওঁ আপোনালোকক মাঘৰ বিহুত আহিব ফ্ৰী এজনীকে উঠাই কিনে দি পঠিয়াই দিম এতিয়া মানে যাওঁ অকণমান ঘৰত মানে ডিছকাছ কৰোঁগৈ আৰু মানে কি ক'ম চিমখন নাই যে মেইন কথা চিমৰ কাৰণে কিবা এটা যোগাৰ এটা কৰিব লাগিব 2000 years later গাইছ ফাইনেলি 1 ঘণ্টা 1.5 ঘণ্টা খোজ কঢ়াৰ পাছত ঘৰ পালোহি আৰু এইকেইটা কি কৰি আছে ए रहा नहीं जाता तड़प ही ऐसी है ना नहीं सोके ধ্যান নিদিব দেই গাইছ 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 ভাগৰ লাগিলে মানে খোজকাঢ়ি ভাগৰ লাগি গ'ল আৰু এতিয়া কি ক'ম তাত ক'লে মালকিনজনী মানে হেৰি আৰু যোনে কাৰ্ড এখন বনাই আছিলে আৰু কৈছে যে মানে নতুন নাই চিমখন উলিয়াব লাগিব সেইটো নম্বৰত মানে যোনটো নম্বৰ আছিলে মানে আধাৰ কাৰ্ডত সেইটো নম্বৰটো মানে হেৰাই থাকিলে নম্বৰটো হেৰাই থকা নহয় চিমটো হেৰাই থাকিলে मैं क्या करूं फिर जॉब छोड़ दूं এতিয়া কৈছে যে নতুন চিম এখন উলিয়াব লাগিব সেইটো নম্বৰত নাই আধাৰ কাৰ্ডৰ নম্বৰকেইটা চেঞ্জ কৰিব লাগিব মই ভাল দেখিছোঁ চিম নতুন এখন উলিয়াতে ভাল দেখিছোঁ সেইটো নম্বৰত মানে কাৰণ আধাৰ কাৰ্ডত যদি নম্বৰ চেঞ্জ কৰিব যাওঁ আমাৰ ঘৰত মানুহ আছোঁ চাৰিজন মানুহৰ যদি নম্বৰকেইটা চেঞ্জ কৰিবলৈ যাওঁ তো অকণমান খৰচা পাতি ল'ব আৰু আধাৰ কাৰ্ডৰ নম্বৰ মানে চেঞ্জ কৰিব গ'লে ঠিক আছে বেলেগৰ নম্বৰ নহয় সেইকাৰণে ভাবিছোঁ চিমখন উলিয়াই লওঁ আৰু তাৰপিছত যাম আকৌ মাৰ্চৰ শেষলৈকে আছে মানে তো টাইম পাম আৰু অলপ চলপ বনাই ল'লে ভাল আৰু নহয় জানো আপোনালোকে দেৰি নকৰিব বনাই লওক নিজৰ ফাইদা ঠিক আছে গাইছ কি নকৰোঁ ভাবিলে আকৌ বাই আৰু এতিয়া টাটা আৰু ভিডিঅ'টো মানে এনেই নৰ্মেল ব্লগ বনাওঁ আৰু মই গাইছ আপোনালোকে অকণমান ছাপোৰ্ট কৰিব যাতে ভালকৈ কেমেৰা এটা লৈ লওঁ আৰু আপোনাৰ মানে কেমেৰা লোৱা ডাঙৰ কথা নহয় গাইছ কেমেৰা মেন এটা লাগে আপোনালোকে কোনোবাই আছে নেকি কেমেৰামেন অকণমান কৈ দিব সহায় হৈ যাব ঠিক আছে গাইছ বেছি মজাক নকৰোঁ এতিয়া বাই ইমানতে আজি আৰু ভিডিঅ'টো যদি চাই ভাল পায় মানে ইমানটো ভাল ভিডিঅ' বনাব নাজানো তথাপিতো ভিডিঅ'টো যদি এনেই মৰম লাগে তেনেহ'লে লাইক এটা ছাবস্ক্ৰাইব এটা কৰি দিব আৰু তলত কেনেকুৱা লাগিলে কমেণ্টো কৰি দিব